অখণ্ড অম্লান আহ্বান। ৰচনা, আবৃত্তি আৰু অলংকৰণ প্ৰণৱ ৰঞ্জন শইকীয়া। নজলালে চাঞ্চল্যচকিত জ্ঞানৰ চাকি, স্বভাষা সংস্কৃতিক নধৰিলে সজোৰে সাৱটি। মানৱীয় অনুভূতি নিহিত তাৎপৰ্যপূৰ্ণ শৈল্পিক দৃষ্টিভংগীৰে নেচালে ধৰ্ম বৰ্ণ জাতি। নগঢ়িলে একতাৰ মহামিলনৰ ভেটি, আনক পোহৰাই নিজকে হেৰুৱাই কেনেকৈ ক'বা তুমি, কেনেকৈ ক'বা তুমি আমি অসমীয়া, একে অসমীয়াই সন্তান বুলি কেনেকৈ ক'বা তুমি। দুৰ্বাৰ অনিবাৰ অখণ্ড আহ্বান জনাইছোঁ, দুৰ্বাৰ অনিবাৰ অখণ্ড আহ্বান জনাইছোঁ। অনুভৱ কৰা অসমীয়া, অনুভৱ কৰা আহাৰে হিমজুৱে তেজাল তেজস্বিতাৰে, অনিবাৰ অহৰ্নিশে অনুভৱ কৰা তেজে তেজে। প্ৰথম চিনাকি আমাৰ, আমি অসমৰ অসমীয়া। অসমীয়া আমাৰ আত্মা সংযোগী মাতৃভাষা, স্বৰ্ণমণ্ডিত স্বৰ্ণোজ্জ্বল বৰ্ণাঢ্য সংস্কৃতিৰে গঢ়া আমি চিৰস্বতন্ত্ৰ চনিত বৰ্ণালী ৰঞ্জিত উজ্জ্বল উজ্জ্বল চিৰ ঐক্য উত্তাল। আমি এক অসমীয়া জাতি, আমি এক অসমীয়া জাতি। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে চিন্ময় সচেতনতাৰে কাৰ্যকুশল কাৰ্য কৰি অবিকল্প সংকল্পলৈ সমস্বৰে কওঁ আহা, সমস্বৰে কওঁ আহা চিঞৰি চিঞৰি। অসমৰ হামচৈয়া অসমীয়া আমি, আমি একে ঐক্যবদ্ধ অসমী আই সন্তান। একেই আমাৰ প্ৰাক ঐতিহাসিক ভাষা কৃষ্টি সংস্কৃতি, চিৰন্তন মৌলিক আমাৰ, চিৰন্তন মৌলিক আমাৰ ভাষা সংস্কৃতিৰ প্ৰকৃতি। চিৰসেউজীয়া মৌলিকতাৰ সপ্তসূত্ৰৰ শক্তি। অসমীয়া ভাষাই সবাকে লৈ আদৰি বজাই নিতে মিলনমুখী সংযোগৰ মংগল শংকৰধ্বনি। প্ৰেম মানৱতা সহৃদয়তা দিয়ে উটাই বুৰাই, সুবাসী মাধৱী সহস্ৰ হাতেৰে উজাৰি উজাৰি। তুৰ্য বজাই সূৰ্য নচুৱাই পৃথিৱী কঁপাই, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে কোৱা সমস্বৰে আছে আমাৰ ঐতিহ্যমণ্ডিত স্বৰ্ণমণ্ডিত মাধুৰ্য প্লাবিত স্বতঃস্ফূৰ্ত স্বচ্ছন্দ স্বতন্ত্ৰ স্বকীয় স্বনাভ স্বচ্ছল সত্তা। অনিৰুদ্ধ অনিৰ্বাণ অজেয় অমৰ অমেয়, যাৰ নাই পৰিসীমা। আমি অসমৰ অসমীয়া, আমি অসমৰ অসমীয়া। সূৰ্য বৰ্ণালী মণ্ডিত ব্ৰহ্মনাদ স্পন্দিত, অমেয় সমৃদ্ধিৰে সমৃদ্ধ আমাৰ অসমীয়া ভাষা, অমেয় সমৃদ্ধিৰে সমৃদ্ধ আমাৰ অসমীয়া ভাষা। মহাপুৰুষীয়া আধ্যাত্মিক বলবীৰ্য স্বৰ্ণাৱস্বকীয় স্বৰ্ণীল বৰ্ণীল ধৰ্ম বৈশিষ্ট্য, নিত্য নিৰলস নিখুঁত নিৰ্মলতাৰে অক্ষুণ্ণ ৰাখি অসমীয়া ভাষাই সবাকে সদায় লয় আদৰি। অসমীয়া সংস্কৃতিৰ আছে অনন্য স্বকীয় স্থিতি, নিহিত হৈ আছে য'ত নিবিড় নিৰ্মলতাৰে প্ৰাঞ্জল পুজ্জ্বল প্ৰতাপী চিৰ নবীন প্ৰেমৰ অমিয়া অটল অনন্ত অময়া বাৰিধি। এই জ্ঞানেৰে সদা নহ'লে সতৰ্ক, নহ'লে চৈতন্য, নজলালে জ্ঞানৰ অনিৰ্বাণ চাকি। আমি হ'ব লাগিব আমাৰ এই ভৱিষ্যত বিধ্বংসী। নেথাকিব পৃথিৱীত অসমীয়া জাতি, নেথাকিব পৃথিৱীত অসমীয়া জাতি। জনাইছোঁ অম্লান আহ্বান, সজাগ সতৰ্ক সচেতনতাৰে কোৱা সমস্বৰে। অখণ্ড অনিৰ্বাণ বলবীৰ্য বীৰত্বৰে আমিয়েই যুঁজিম, অখণ্ড অনিৰ্বাণ বলবীৰ্য বীৰত্বৰে আমিয়েই যুঁজিম। আমাৰ কৃষ্টি সংস্কৃতি আমিয়েই সুৰক্ষিত ৰাখিম, আমাৰ কৃষ্টি সংস্কৃতি আমিয়েই সুৰক্ষিত ৰাখিম। আমি অসমীয়া ভাষাৰে জগত জিনিম, আমি অসমীয়া ভাষাৰে জগত জিনিম। চিৰন্তন আমি এক অসমীয়া হৈয়েই থাকিম, চিৰন্তন আমি এক অসমীয়া হৈয়েই থাকিম।